तुम जो आए जिंदगी में आग लग गई কি কথা তুমি बातें बन गई वाह তোমাক যদি এদিনৰ কাৰণে প্ৰধানমন্ত্ৰী পাতি দিয়ে তেতিয়া তুমি কি কৰিবা মই কি কৰিম মই চাইনাখন বোম দি উৰাই দিম যদি পিছদিনা চাইনা আহি ভাৰতখন বম দি উৰাই দিয়ে তেতিয়া ওৰা মই এদিনৰ কাৰণেহে প্ৰধানমন্ত্ৰী পিছদিনাতো নৰেন্দ্ৰ মোদীহে নৰেন্দ্ৰ মোদীয়ে কি কৰিব চেলফি এটা মাৰি লওঁ আইও ল'ৰাটোৰ পৰা শান্তি নাই অ' আজি তোমাৰ ইমান মৰম লাগিছে নে মোলে তোমাক বাৰু মই কথা এটা সুধিম ক'বাচোন দেই তুমি বাৰু মোক ভাল পোৱা নে পাপাক ভাল পোৱা পাপাকে ভাল পাওঁ মাক ভাল নাপাওঁ মোক কেলে ভাল নোপোৱানো নহয় কিবা এটা আনি দিয়া পাপাইহে আনি দিয়ে হ'ব তেতিয়াহ'লে পাপাক ভাল পাওঁ যেতিয়া তোমাকে ভাল পাওঁ তোমাকে ইমান দেৰি হয় নে তোমাৰ কাৰণে সদায় দেৰি হয় কি হ'ল কাজিয়া কৰিবলৈ মন গৈছে নি নাই যোৱা মন তেনেহ'লে ব'লা মানে বছেনে এইটো বন্ধাকবি কিমান দাম এইটো আপুনি কাম এটা কৰকচোন খুলি পেলাই 1 কেজি মোক দিয়কচোন মানে এইটো বান্ধি থোৱা আছে ন খুলি দিয়ক খুৰা কোৱা আমাৰ দুটা যে বিয়া বুলি ফটো একবিও মৰাণ নপৰিলেও আজিকালি দিছে নাই কিমান ষ্টাইলত ফটো মাৰি দৰা কইনা দিয়ে ফেচবুকত ফেচবুকটো চালে মোৰ কিবা একদম হিংসাহে লাগে ওৰা ফেচবুকটো বগা নাচাবা সেইটো কাৰণে মই কি কৰিলো জানা কালি কি কৰিলা ধুনীয়াকে কইনা সাজত ৰিলছ এটা বনাই ফেচবুকত এৰি দিলো ভাল কৰিলা মই যদি বিয়া দিনাখনি ফটো মাৰিলোহেঁতেন নহয় আজি তুমি ফেচবুকৰ ৰিলছো দিব পাৰিলাহেঁতেন